নমস্কাৰ মই পূৰ্বালীয়ে ভইচ 24/7 প্ৰতিগৰাকী দৰ্শককে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোহি গুৱাহাটী মহানগৰীৰ হাতীগাঁওস্থিত এপ্ৰিন্সৰ কাৰ্যালয়ত। বৰ্তমান সময়ত অসমৰ এক আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান এপ্ৰিন্স, যি ইতিমধ্যে ভাৰতৰ বহুকেইটা চৰকাৰী সংস্থাৰ সৈতে কাম কৰি এক উচ্চমানৰ আসন দখল কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে ইতিমধ্যে অসমৰ কৃষকসকলক তথা মীন পালকসকলকো সহায় কৰি আহিছে। গতিকে আহকচোন আজি আমি জানিবলৈ চেষ্টা কৰোঁ যে কেনেকৈ এপ্ৰিন্সে কাম কৰি আছে আৰু অসমৰ কোন কোন ঠাইত তেওঁলোকে কাম কৰিবলৈ সক্ষম হৈছে, লগতে তেওঁলোকৰ কিমান কৰ্মকৰ্তা আছে, কিমান মানুহ তেওঁলোকৰ সৈতে জড়িত হৈ আছে। তেন্তে আহকচোন এতিয়া আমি কথা পাতোঁ এপ্ৰিন্সৰ ষ্টেট প্ৰজেক্ট কোঅৰ্ডিনেটৰ নিবিৰ ৰঞ্জন শৰ্মাৰ সৈতে। নমস্কাৰ, মই নিবিৰ ৰঞ্জন শৰ্মা। মই এপ্ৰিন্সৰ লগত 2021 চনৰ পৰা জড়িত। গতিকে FPC বা FPO তাৰ অৰ্থ হৈছে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। ই এটা কেন্দ্ৰীয় চৰকাৰৰ আঁচনি, যাৰ জৰিয়তে আমি কৃষকসকলক সহায় কৰি তেওঁলোকক ট্ৰেইনিং বা তেওঁলোকৰ যোনখিনি দৈনিক সমস্যা সন্মুখীন হৈ আছে তাৰ যাতে আমি সমাধান উলিয়াই তেওঁলোকক অৰ্থনৈতিকভাৱে আৰু তেওঁলোকৰ জীৱিকা যাতে উন্নত কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা চলাই আছোঁ। গতিকে আমাৰ এপ্ৰিন্সৰ তত্বাৱধানত বৰ্তমান 50টাতকৈ অধিক FPC আছে। ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত আছে, আপোনাৰ নৰ্থ ইষ্টত আছে, আপোনাৰ মিজোৰামত আছে, অৰুণাচলত আছে, অসমত আছে আৰু মণিপুৰত আছে। আৰু এইফালে আপোনাৰ নৰ্থ ইষ্টৰ বাহিৰত ক'বলৈ গ'লে আমাৰ ৰাজস্থানত আছে, UPত আছে আৰু তেলেংগানাত আছে। গতিকে ইয়াৰ দ্বাৰা আমি তেওঁলোকক খেতিয়কসকলে যোনখিনি নিজৰ সামগ্ৰী, তেওঁলোকৰ উৎপাদিত সামগ্ৰী, সেইখিনি যাতে ৰপ্তানিত সহায় হওক, তেওঁলোকৰ বিপণনত সহায় হওক, তাৰ আমি প্ৰচেষ্টা চলাই যাওঁ। আৰু বৰ্তমান আমি ক'বলৈ গ'লে এপ্ৰিন্স ইনডাইৰেক্টলি অল অভাৰ ইণ্ডিয়া অলমষ্ট 10,000 খেতিয়কৰ লগত জড়িত হৈ আছে এই প্ৰজেক্টৰ থ্ৰুৱেদি। আৰু এতিয়া আমি কথা পাতিবলৈ বিচাৰিছোঁ এপ্ৰিন্সৰ এগৰাকী কৰ্মকৰ্তা উৰ্মিমালা মহন্তৰ সৈতে। বাইদেউ, স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ। হয়, ইতিমধ্যে আমি জানিব পাৰিছোঁ যে আপুনি এক চৰকাৰী চাকৰি ত্যাগ কৰি আপুনি এইখন কৰ্মক্ষেত্ৰ বাছি লৈছে। গতিকে আমি নিশ্চয় ভইচ 24/7 দৰ্শকসকলক জনাবলৈ বিচাৰিম যে কিয় আপুনি ইয়ালৈ আহিলে বা ইয়াৰ ফলত আপোনাৰ কেনেকুৱা ধৰণৰ লাভ হৈছে বা ৰাইজৰ কেনেকুৱা ধৰণৰ লাভ হৈছে। মই একচুৱেলি এপ্ৰিন্স 2022 জইন কৰিছোঁ এজ এ কনচালটেণ্ট। তাৰ আগতে মই আছাম ছেক্ৰেটেৰিয়েটত জব কৰি আছিলোঁ। এপ্ৰিন্সত মোৰ জইন কৰা এটা উদ্দেশ্য হ'ল মানে এপ্ৰিন্সে মোক বহুত ডাঙৰ এটা প্লেটফৰ্ম দিছে, তাৰ জৰিয়তে মই বহুতখিনি ফাৰ্মাৰ্ছৰ লগত জড়িত হ'ব পাৰিছোঁ। এপ্ৰিন্সত ইয়াত আমি মোৰ দেন 20,000 ফাৰ্মাৰ্ছৰ লগত কাম কৰি আছোঁ। আৰু তাৰ সহায়ত মানে কি হৈছে, মই নিজৰ যিমানখিনি নলেজ আছিলে, স্কিলছ বা নিজৰ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে, সেইখিনি ইউজ কৰি মই ফাৰ্মাৰ্ছক অকণমান হেল্প কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। হয়, তো মই ইয়াত বেচিকেলি ব্ৰেণ্ড বিল্ডিঙৰ কাম কৰি আছোঁ। আমাৰ একচুৱেলি এণ্টায়াৰ নৰ্থ ইষ্টত আৰু ইণ্ডিয়াৰ বেলেগ বেলেগ ষ্টেটতো মোৰ দেন 50+ FPCs আছে আৰু ফিচাৰী FPCs আছে 20+। তো প্ৰত্যেকটো FPCৰে নিজৰ নিজৰ প্ৰডাক্টছ থাকে। আপোনালোকে ইয়াত দেখিছে এইখিনি কিছুমান আমাৰ প্ৰডাক্টছ মই ইয়াত চেম্পলিঙত দিছোঁ। হয় হয়। তো আমাৰ মোৰ দেন বহুতখিনি প্ৰডাক্টছ থাকে। তো ফাৰ্মাৰ্ছখিনিয়ে প্ৰডাক্টখিনি কৰে, কিন্তু আমি তেওঁলোকক বিকিবলৈ এটা প্লেটফৰ্ম দিব লাগিব। তাৰ কাৰণে আমি এটা ব্ৰেণ্ড বনাম, সেইখিনিৰ ওপৰত আমি কাম কৰি আছোঁ। একচুৱেলি মই সেইটো কামেই চাওঁ। তো আমাৰ বেলেগ বেলেগ ধৰণৰ প্ৰডাক্টছ আছে, যেনে আমাৰ ৰাইচৰে বহুতকেইটা ভেৰাইটিজ আছে। জহা চাউলটো জানে আপোনালোকে চবেই। তাৰপিছত কালাজিৰা বুলি আছে, হৰিনাৰায়ণ আছে। তো সেইকেইটা কালাজিৰা, হৰিনাৰায়ণ সেইকেইটা জহা চাউলৰ নিচিনা চাউলেই হয়, কিন্তু তেওঁলোকৰ ফ্লেভাৰটো বহুত বেলেগ ধৰণৰ, বহুত ধুনীয়া হয়। আপোনাক মই দেখাব পাৰোঁ। এইটো যেনেকৈ হৰিনাৰায়ণ, এইটো শিলচৰ বেল্টত হয়। তো ইয়াৰ মানে ফ্লেভাৰটো বহুত ধুনীয়া আহে। এটা বনোৱাৰ পিছত এটা বাটাৰী টেষ্ট এটাও আহে, এইখিনি চাউলটো, জহা চাউলটো।
তাৰপিছত আমাৰ ওচৰত ষ্টিকি ৰাইচ আছে, বেলেগ বেলেগ ধৰণৰ ষ্টিকি ৰাইচ আছে, ব্লেক ৰাইচ আছে মণিপুৰৰ। যিহেতু আমি এণ্টায়াৰ নৰ্থ ইষ্টত কাম কৰি আছোঁ, চ' বেলেগ বেলেগ জেগাৰ পৰা আমি বেলেগ বেলেগ মানে তেওঁলোকৰ ইউনিক প্ৰডাক্টছখিনি আমি পাওঁ। তাৰপিছত আমাৰ ওচৰত বিভিন্ন ধৰণৰ হানি আছে, বেলেগ বেলেগ জেগাত আমাৰ হানি হয়, মিজোৰামত হয়, অৰুণাচলত হয়। তো হানিখিনি মাল্টি ফ্ল'ৰেল হানিও আছে, লিচি হানি আছে, বেলেগ বেলেগ ফ্লেভাৰ্ড হানি, এইখিনি হানি হয় একদম নেচাৰেল হানি। আমাৰ যিমানখিনি প্ৰডাক্টছ আছে চব পেষ্টিচাইড ফ্ৰী হয়, একদম নেচাৰেল ৱেত আমি কৰোঁ। তো আমি সেইটো কাৰণে আমাৰ যিমানখিনি প্ৰডাক্ট হয় পূৰা নেচাৰেল হয়। তো আমাৰ আণ্ডাৰত বহুতখিনি স্পাইচেছো আছে হা, লাৰ্জ কাৰ্ডামম আছে, ব্লেক পেপাৰ আছে, তো বহুতখিনি স্পাইচেছ আছে আৰু বহুত ফ্ৰুটছ ভেজিটেবলছ আছে। ফ্ৰুটছ যেনেকৈ এভোকাডো হওক, তাৰপিছত ড্ৰেগন ফ্ৰুট। মিজোৰামৰ আমাৰ যোনটো ড্ৰেগন ফ্ৰুট হয় সেইটো মানে বহুত টেষ্টি, বহুত জুচি হয়। তাৰ যোনটো মিঠা সোৱাদ মানে আপুনি বেলেগ ফ্ৰুটত সেইটো নাপায়, মানে বহুত টেষ্টি হয়। সেইটো খাই চোৱা মানুহে গম পাব মানে কিমান টেষ্টি হয়। আৰু সেইটো ডাইৰেক্ট তাহাঁতৰ পাহাৰত হয়, তাৰ পৰা আমি সেইখিনি বস্তু পাওঁ মানে। তো একদম পূৰা অৰ্গেনিক ৱেট কৰা আছে, নেচাৰেল ৱেট কৰা আছে, অৰ্গেনিক বুলি আমি ক'ব নোৱাৰোঁ, উইদাউট পেষ্টিচাইড ইউজ কৰে। তাৰ ক্লাইমেটটো তেনেকুৱা হয়, সেইটো হিচাপত ফ্ৰুটটো বহুত ধুনীয়া হয়। তাৰপিছত আমাৰ পাইনএপল হয়, কিৱি ভেৰাইটি পাইনএপল, সেইটো পাইনএপল আমাৰ লখিমপুৰ বেল্টত হয়, সেইফালে হয়। তো সেইখিনিও বহুত জুচি পাইনএপল আছে। তাৰপিছত আমাৰ আছাম লেমন আছে, ভোট জলকীয়া আছে, তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ বহুত প্ৰডাক্টছ আছে। তো আমি প্ৰডাক্টছখিনিৰ কাৰণে আমি এতিয়া সদ্যহতে ব্ৰেণ্ড এটা বনোৱাৰ ওপৰত আমি প্ৰচেষ্টা কৰি আছোঁ, যাতে চবেই একেটা প্লেটফৰ্মতে পায়। কিন্তু মানে যদি আপোনালোকক লাগে, আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে, মই নাম্বাৰটো দি দিম। আমি তেনেকৈ বস্তুখিনি আপোনালোকে ইয়াতো আমাৰ অফিচৰ পৰা এতিয়া ল'ব পাৰিব। আৰু আমি বহুত ইভেণ্টছতো যাওঁ, যেনেকৈ আমি এগ্ৰিহৰ্টি শ্ব'ত গৈছিলোঁ, তাৰপিছত নেক্টাৰ, এওঁলোকে যোনখিনি ইভেণ্টছ পাতে বা মেলা হয় সেইখিনিত আমি যাওঁ, আমি নিজৰ প্ৰডাক্টছখিনি শ্ব'কেছ কৰোঁ আৰু মানুহবোৰে আমাৰ প্ৰডাক্টছখিনি লৈ বহুত ভাল পাইছে। আমাৰ ওচৰত একচুৱেলি হালধিও বহুত ধৰণৰ আছে। এইটো আপোনালোকে দেখিব পাৰে, এইটো ব্লেক টাৰ্মাৰিক, এইটো পাবলৈ বহুত মানে ক'লা হালধি, এইটো ইজিলি পোৱা নাযায়, কিন্তু আমাৰ ওচৰত আছে। এইটো বহুত হেল্পফুল হয়, এচিডিক প্ৰব্লেমো বহুত ভাল কৰে। তো আমাৰ ওচৰত তেনেকৈ বহুত ধৰণৰ প্ৰডাক্টছ আছে। তো আমি সেইটোৰ ওপৰত কাম কৰি আছোঁ। আৰু এপ্ৰিন্সৰ মানে অকল ৱমেন এম্পাৱাৰমেণ্টৰ ওপৰতো তেওঁলোকে কাম কৰে। এতিয়া আমাৰ যিমানখিনি FPC আছে তাত মাইকী মানুহ ফাৰ্মাৰ্ছ আছেই আৰু বৰ্ডতো মাইকী মানুহ থাকে। তাৰ উপৰিও আমি কি এটা প্ৰচেষ্টা চলাই আছোঁ, মানে ফাৰ্মাৰটোৱে অকল নহয়, তেওঁলোকৰ গোটেই পৰিয়ালটোৱে যাতে উপকৃত হয়। তো আমি তেনেকৈ কাম কৰিব বিচাৰিছোঁ। যেনেকৈ এতিয়া প্ৰত্যেকগৰাকীৰ মানে ফাৰ্মাৰ্ছৰ নিজৰ ৱাইফে ইয়াতো হেণ্ডলুমৰ কিছুমান কাম কৰে, হেণ্ডিক্ৰাফ্টৰ কাম কৰে। মিজোৰাম হওক, মণিপুৰ হওক, অৰুণাচল হওক, তেওঁলোকৰ বেলেগ বেলেগ ধৰণৰ প্ৰডাক্টছ আছে। হেণ্ডলুম তেওঁলোকে বহি পেলাই লুমত কৰে, বহুত ধুনীয়া ধুনীয়া কৰে। বা মণিপুৰৰ এতিয়া কণাগ্ৰাছৰ প্ৰডাক্ট আছে, আমাৰ মেটেকা প্ৰডাক্ট আছে। তো আমি এটা ব্ৰেণ্ড এটা লঞ্চ কৰি আছোঁ অতি শীঘ্ৰে, কুৰংগ নয়নী নাম দি পেলাই, য'ত মানে আমি নৰ্থ ইষ্টৰ বেলেগ বেলেগ জেগাৰ মানে এইখিনি হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্টছৰ প্ৰডাক্টছখিনি পাম। আৰু এতিয়া আমি কথা পাতিবলৈ বিচাৰিছোঁ এপ্ৰিন্সৰ এগৰাকী দায়িত্বশীল কৰ্মকৰ্তাৰ সৈতে, তেওঁ এপ্ৰিন্সৰ সঞ্চালক ৰাছিল ছাৰ। তেন্তে আহকচোন, তেওঁৰ পৰাই আমি জানিবলৈ চেষ্টা কৰোঁ এপ্ৰিন্সৰ বিষয়ে কিছু কথা। স্বাগতম জনাইছোঁ। থেংক ইউ, আপোনালোকৰ স্বাগতম। হয়, মানে আপোনাৰ আমি হৈছোঁ চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন। চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আমি কাম কৰিছোঁ ডেভেলপমেণ্ট ছেক্টৰ, ৰাইট। আৰু তাৰ ভিতৰত আমাৰ বিভিন্ন কামৰ ভিতৰত এটা মানে মেজৰিটি কাম আমি কৰোঁ আপোনাৰ এগ্ৰিকালচাৰ ৰিলেটেড। এতিয়া আমি সকলোৱে গম পাওঁ এগ্ৰিকালচাৰ এণ্ড এলাইড ছাৰ্ভিচেছ বুলি যোনটো কয়, দিছ ইজ ওৱান অফ দ্য অল্ডেষ্ট ছাৰ্ভাইভিং ছেক্টৰ আজি ডেটলৈকে চলি আছে। কিন্তু আপুনি যদি ইণ্ডিয়াৰ ক্ষেত্ৰত দেখা পায়, ইণ্ডিয়াত মেক্সিমাম মানুহ জড়িত হৈ আছে, পৰিয়াল মানুহ খুব জড়িত হৈ আছে এগ্ৰি আৰু এলাইড ছেক্টৰৰ লগত। কিন্তু সেই অনুপাতে আপোনাৰ যোনটো GDP কণ্ট্ৰিবিউশ্যন এগ্ৰিকালচাৰৰ পিনৰ পৰা আটাইতকৈ কম। তাৰ মানে কি হ'ল, মানুহ বেছি, তাতে ভেলু কম, পইচা কম। সেইটো কাৰণে কি হ'ল, তেওঁলোকে যুগে যুগে বহুত বছৰৰ পৰা সেই একেটা পৰিস্থিতিতে আছে, যিহেতু তেওঁলোকৰ সেই ইকনমিক আপলিফমেণ্টটো হোৱা নাই। সেইকাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বিং এ ছ'চিয়েলিষ্ট বেকগ্ৰাউণ্ডৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সদায় পলিচিবিলাক বনাই এগ্ৰিকালচাৰ ছেক্টৰক মাজত ৰাখি পেলাই। আৰু আপোনালোকে গম পায় 60ৰ দশকত ফুড ছিকিউৰিটিৰ কাৰণে আপোনাৰ যোনটো গ্ৰীণ ৰেভলিউশ্যন, সেউজ বিপ্লৱ যোনটো হৈছিলে, আমাক নিজকে ছেল্ফ ছাফিচিয়েণ্ট কৰিবৰ কাৰণে, সেইটো ছাকচেছফুল হৈছিলে। বিশেষকৈ উত্তৰ ভাৰতত, পাঞ্জাৱ, হাৰিয়ানা, এইটো UP, ৱেষ্টাৰ্ণ UP, এই জেগাখিনি। কিন্তু আপোনাৰ সেই ছাকচেছটো আজি চালে দেখা গৈ আছে যে সেই ছাকচেছটোত কিছুমান প্ৰব্লেম আছে।
প্ৰব্লেম কি আছে সেই ছাকচেছটোত যিহেতু আপোনাৰ অতিমাত্ৰা সাৰ ইউজ কৰা হৈছিলে সেইকাৰণে কি হৈছে আপোনাৰ ৱাটাৰ বেড তলত নামি গৈছে আৰু গোটেই ইক'লজিটো বহুত বেয়াকৈ এফেক্ট কৰিছে যোনটো মানে খাদ্যৰ জৰিয়তে আমাৰ মাজত মানে মানুহৰো স্বাস্থ্যৰ ক্ষতি কৰিছে সেইকাৰণে আজিৰ ডেটত আপোনাৰ ফ'কাছ ইণ্টাৰনেশ্যনেল ফ'কাছটো আছে আপোনাৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰ বুলি ক'লে তাতে নেচাৰেল ফাৰ্মিং অৰ্গেনিক চাৰ্টিফিকেশ্যন আহি যায় আৰু নৰ্থ ইষ্ট যোনটো বস্তু আমাৰ এটা প্ৰব্লেম আছিলে এগ্ৰিকালচাৰ লৈ পেলাই সেইটো আজিৰ ডেটত আপোনাৰ এটা ষ্ট্ৰং পইণ্টত আহি গৈছে কিন্তু আমাৰ বিশেষকৈ পাহাৰীয়া অঞ্চলবিলাকত নেচাৰেল ফাৰ্মিঙে কৰে আৰু আমাৰ এজ এ এপ্ৰিন্স আমাৰ ওৱান অফ দ্য মেজৰ ৰেছপনচিবিলিটি ইজ টু গিভ মাৰ্কেট লিংকেজেছ প্ৰফিটেবল মাৰ্কেট লিংকেজেছ টু দ্য পিপুল হু আৰ এছ'চিয়েটেড উইথ দিছ এগ্ৰিকালচাৰ ছেক্টৰ আৰু সেইকাৰণে আমি আপোনাৰ এপ্ৰিন্সে আমাৰ পিনৰ পৰা মেইনলেণ্ড ইণ্ডিয়া আৰু যিহেতু আপুনি গম পায় নৰ্থ ইষ্টটোৰ ওচৰ চুবুৰীয়া দেশ বুলি ক'লে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰোঁ আমি বহুত তলত বা ওচৰত যেনেকৈ চাইনা বাংলাদেশ লাওছ ম্যানমাৰ থাইলেণ্ড ইজ নট ফাৰ ফ্ৰম আছ ৰাইট তো আমি সেইবিলাক এক্সপ্ল'ৰ কৰি আছোঁ ইনফেক্ট আমি 17 তাৰিখে বাংলাদেশ গৈ আছোঁ আমাক মাতি পঠোৱা হৈছে তাতে এটা কনফাৰেঞ্চত জইন কৰিবৰ কাৰণে তো থুলমূলভাৱে এগ্ৰিকালচাৰ ৰিলেটেড আমি মেইন হেৰিটো হৈছে উদ্দেশ্যটো হৈছে বিশেষকৈ নৰ্থ ইষ্টত যোন মানুহ এগ্ৰিকালচাৰৰ লগত জড়িত তেওঁলোকৰ যাতে ইকনমিক আপলিফমেণ্টো হয় ইয়াৰ বাহিৰতো আমি অকল এগ্ৰিকালচাৰৰ লগতে জড়িত নহয় এটা মেজৰ কাম আমি যোনটো এপ্ৰিন্সে কৰোঁ সেইটো হৈছে ট্ৰেইনিং গভৰ্ণমেণ্ট এজেঞ্চিছবিলাকে আমাক দায়িত্ব দিয়ে যিহেতু আমাৰ আপোনাৰ গাঁৱে গাঁৱে আমাৰ ফাৰ্মাৰৰ লগত ডে টু ডে কানেক্ট আছে তো গভৰ্ণমেণ্টৰ বহুত কিছুমান স্কিম থাকে বেলেগ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হয় বেলেগৰো হ'ব পাৰে এণ্টাৰপ্ৰিনিয়ৰশ্বিপো হ'ব পাৰে তেওঁলোকে আমাক কণ্টেক্ট কৰে যাতে গৈ পেলাই সেইটো কৰিব আমি কৰোঁ ট্ৰেইনিংটো আৰু আপুনি যদি গ'ল হিচাপত কয় আমাৰ মেজৰ কেইটামান এটাতো লাইভলিহুডটো হয় আপুনি গমেই পাইছে লাইভলিহুড উইমেন এম্পাৱাৰমেণ্ট হয় আমাৰ FPC 4টা আছে য'ত 100% মহিলা ডাইৰেক্টৰ্ছ মহিলা হেৰি আৰু তাৰপিছত আপোনাৰ হেল্থ চেনিটেশ্যন এডুকেশ্যন আপোনাৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰ মই কৈছোঁৱে আপোনাক এই বিভিন্ন ক্ষেত্ৰবিলাক যোনটো আজিৰ ডেটত ইণ্টাৰনেশ্যনেলিও ফ'কাছ আছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছবিলাকৰ আমি সেইবিলাকত কাম কৰি আছোঁ দৰ্শকসকল এতিয়া আমি আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ এপ্ৰিন্সৰ কাৰ্যালয়ৰ সহায়িকা অপৰাজিতা বাইদেউৰ সৈতে আহকচোন তেওঁৰ সৈতে কথা পাতোঁ আৰু তেওঁৰনো এই কাৰ্যালয়ত কাম কৰাৰ অভিজ্ঞতা কেনেকুৱা তাৰ বিষয়ে কিছু কথা জানো বাইদেউ স্বাগতম জনাইছোঁ থেংক ইউ বাইদেউ হয় কেনেকুৱা লাগে ইয়াত কাম কৰি কেনেধৰণে দিনটো অতিবাহিত হয় আপোনাৰ মোৰ ইয়াত কাম কৰি খুব ভাল লাগে তো ৰাতিপুৱা 10টাৰ পৰা তেওঁলোকক চাহ কফি লাঞ্চ গোটেইখিনি মই তেওঁলোকক বনাই মেলি নিজ হাতেৰে খুৱাওঁ আৰু গোটেইখিনি মানে মোৰ এটা ফেমিলিৰ মাজত থকা নিচিনা লাগে দিনটো মোৰ খুব ব্যস্ততাৰে দিনটো পাৰ হয় এখেত হৈছে লৱ বৰুৱা যি ইতিমধ্যে অসমৰ বাহিৰতো বহুতকেইটা প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিলে বিভিন্ন ক্ষেত্ৰত অভিজ্ঞতা সম্পন্ন এগৰাকী ব্যক্তি যি বৰ্তমান এপ্ৰিন্সৰ কৰ্মকৰ্তা আৰু আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ আচলতে ইমান প্ৰতিষ্ঠানৰ সৈতে আপুনি জড়িত হৈ আছিল ইমান এগৰাকী অভিজ্ঞ ব্যক্তি কেনেকৈ এপ্ৰিন্সলৈ আহিল আৰু ইয়াত কিমান দিনৰ পৰা আপুনি জড়িত হৈ আছে ইয়াৰ সৈতে মই 1989ত চেন্নাইত আছিলোঁ চেন্নাইৰ পৰা আপোনাৰ 2013 চনত আহিলোঁ আহি মই মেঘমালাৰ এপাৰ্টমেণ্টত ছিকিউৰিটি ইনচাৰ্জ কৰিছিলোঁ তেতিয়া মই ছাৰক লগ পালোঁ ছাৰৰ লগত এটা ভাল বন্ধুত্ব আৰু হেৰি হোৱাৰ পিছত ছাৰে মোক ক'লে যে আপুনি মোৰ লগত কাম কৰিব লাগিব ভাল কাম আপুনি বাহিৰত কৰিছে যদিয়া মোক আপুনি সহায় কৰিব মই আপোনাক সহায় কৰিম তেতিয়া মই ছাৰক নিশ্চয় ক'লোঁ মই আপোনাক সহায় কৰিম আপুনি মোৰ ক্লাছ চাব আৰু তাৰপিছত মই যেতিয়া চেন্নাইৰ পৰা হিন্দুস্তান মটৰ এৰি আহিলোঁ তাৰ এবছৰমান মোৰ অলপ চলাৰ অসুবিধা হৈছিলে তাত ছাৰে ক'লে আপুনি একো ভয় কৰিব নালাগে মই আপোনাক যি সহায় লাগে তাকে কৰি দিম তেতিয়া মই ছাৰৰ হেৰিত জইন কৰিছোঁ এপ্ৰিন্সত হয় হয় এতিয়া কেনেকুৱা ধৰণৰ কামবিলাক আপুনি কৰে এপ্ৰিন্সৰ হৈ অফিচৰ গোটেই হেৰি মানে গোটেইখিনি কাম কৰোঁ আৰু অৰ্গেনাইজেশ্যন যেনেকুৱা আজি এখন মিটিং হ'ল মিটিঙত কি বস্তু লাগিব বা কেনেকুৱা এতিয়া আমাৰ APC আছে 75 তাত কিবা বস্তু বাহিনী যিমান যি মানে সা সংগ্ৰাম লাগে সেইবিলাক গোটেইখিনি মই যোগান ধৰোঁ আৰু ফিল্ডতো যাওঁ কেতিয়াবা দৰকাৰ হ'লে আৰু প্ৰায় অফিচতে থাকোঁ আৰু দিনে ৰাতি গোটেই অফিচতে আৰু বেংকৰ কামবিলাকো প্ৰায় আধাখিনি মই কৰোঁ এতিয়া কথা পাতোঁ আহক এপ্ৰিন্সৰ আন এগৰাকী কৰ্মকৰ্তা কিশোৰ হালৈৰ সৈতে এপ্ৰিন্সত সোমোৱা আচলতে মই 1.5 বছৰমান হ'ল আচ্ছা ছাৰ বাৰু এতিয়া ইয়াত আহি মোৰ বিৰাট ভাল লাগিছে
এপ্ৰিন্সৰ পৰিচালন সঞ্চালক চন্দন বৰঠাকুৰ বৰ্তমান সময়ত যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰি তেওঁ এক আদৰ্শ হৈ পৰিছে আমাৰ সকলোৰে বাবে এতিয়া আমি কথা পাতিম সেইগৰাকী ব্যক্তিৰ সৈতে গতিকে আহকচোন চন্দন বৰঠাকুৰৰ পৰা আমি জানিবলৈ চেষ্টা কৰোঁ কেনেকৈ এই এপ্ৰিন্সৰ ধাৰণাটো আহিল আৰু কেনেকৈ এই স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে তেওঁ আদৰ্শ হৈ পৰিছে যুৱ প্ৰজন্মৰ এপ্ৰিন্স আমি ৰেজিষ্টাৰ কৰিছিলোঁ এটা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হিচাপে 2009ত আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ প্ৰথমতে আমি স্কিলৰ পৰা আৰম্ভ কৰিছিলোঁ তাৰ পৰা লাহে লাহে আমি আজি ধৰক 2024 হ'লগৈ আমাৰ লগত ডাইৰেক্টলিয়ে মোটামুটি আমাৰ 200-250জন মানুহ আমাৰ লগত কাম কৰি আছে আৰু আমাৰ লগত অলমষ্ট 20,000 বেনিফিচিয়াৰী বা ফাৰ্মাৰ আমাৰ লগত কাম কৰি আছে বৰ্তমান হয় আচৰিত কথা আৰু আচলতে আপুনি ইমান কম বয়সতে ইমানখিনি কাম কৰিবলৈ সক্ষম হৈছে সেইটো আচলতে আমাৰ অসমবাসী ৰাইজৰ বাবে গৌৰৱৰ কথা যেটো আপুনি কেনেকৈ এই ধাৰণাটো কেনেকৈ আপোনাৰ মনলৈ আহিল মোৰ সৰুৰ পৰাই এজন ছ'চিয়েল এণ্টাৰপ্ৰিনাৰ হ'বলৈ মন আছিলে যাতে ময়ো ইনকম কৰোঁ যাতে মোৰ লগতে আৰু 10জন বা 1000জনে সংস্থাপন পায় মোৰ ঘৰৰো পৰিৱেশটো তেনেকুৱাই আছিলে আমি এটা জইণ্ট ফেমিলি হয় মোৰ মা দেউতা খুৰা গোটেইখিনি চব একেলগে থাকে তাৰ পৰাই মই মেইনলি উৎসাহটো তাৰ পৰাই পাইছিলোঁ আৰু মোৰ সৰুৰ পৰাই মই বাহিৰত 8ৰ পৰা মই নিজৰ পেহী ঘৰত থাকি ডাঙৰ দীঘল হোৱা মানে এটা মানে ধৰ এটা গোটেইখিনি আমাৰ খুৰাৰ পৰা আৰম্ভ কৰি আমি এটা ফেমিলি ডাঙৰ হৈছোঁ হোৱাৰ লগে লগে মই সৰুৰ পৰাই মোৰ এটা সপোন আছিলে যে মই যিমান পাৰোঁ মানুহক সহায় কৰিম তো সেইটো মেইন উদ্দেশ্য হিচাপে লৈ মই কাম আগবাঢ়িছোঁ আৰু এনেকৈ আগবাঢ়ি যাওঁতে আপোনাৰ নিশ্চয় কিছু আপুনি বাধাৰো সন্মুখীন হৈছে ডেফিনেটলি থাকিবই আমি ধৰক আজি ইমানখিনি এটা গোটেই নৰ্থ ইষ্টতে কাম কৰি আছোঁ অসম মিজোৰাম মণিপুৰ ত্ৰিপুৰা বা আমি ইউপিত কৰি আছোঁ নৰ্থ ইষ্টৰ বাদ দি ইউপি ৰাজস্থান তেলেংগানাত কৰি আছোঁ ডেফিনেটলি এইখিনি পাবলৈ হ'লে অলপতো কষ্ট কৰিবই লাগিব কিছুমান বাধা থাকিবই মই কৈছোঁ মই সৰুৰ পৰা বাহিৰত মানে মই লোকৰ ঘৰত থাকি ডাঙৰ হোৱা বা পেহী ঘৰত থাকি ডাঙৰ দীঘল হৈছোঁ গতিকে চব মানে ডেফিনেটলি এটা যেতিয়া আহিছোঁ ইমানখিনি পাইছোঁ অকণমান ষ্ট্ৰাগল থাকিবই হয় আৰু এতিয়া আপোনালোকে কাম কৰি যাওঁতে আপোনালোকৰ লগত তেনেকুৱা অন্যান্য সংস্থাও জড়িত হৈ আছে নেকি ডেফিনেটলি আমাৰ লগত এতিয়া আমি নৰ্থ ইষ্টত আমি যিমানখিনি কাম কৰি আছোঁ আমাৰ লগত ধৰক প্ৰথমতে মই নাম ল'ব লাগিব নেক্টাৰ বুলি এটা অৰ্গেনাইজেশ্যন আছে নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপ্লিকেশ্যন এণ্ড ৰিচ আৰু সেইটো বুলি কোৱাৰ লগে লগে মই প্ৰথম এজন ব্যক্তিৰ নাম ল'ব লাগিব ডক্টৰ অৰুণ কুমাৰ শৰ্মা ছাৰ তেখেত হ'ল ডাইৰেক্টৰ জেনেৰেল নেক্টাৰ আৰু তেওঁ অসমৰেই হয় ধুবুৰীৰে হয় কিন্তু তেওঁ সেই পষ্টত নেক্টাৰ যিটো আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ছায়েন্স এণ্ড টেকন'লজিত তেওঁ তাত এজ এ DG হিচাপে আছে আৰু তেখেতে আমাক যথেষ্টখিনি সহায় কৰিছে এজ এ অসমীয়া হিচাপে অকল মোক বুলিয়ে নহয় তেওঁ প্ৰত্যেকজন নৰ্থ ইষ্টৰ ব্যক্তিক সহায় কৰিবৰ কাৰণে এণ্টাৰপ্ৰিনাৰক তেওঁ সহায় কৰিব বিচাৰে তেনেকৈ আছে আমাৰ লগত নেৰামেক আছে SFSC আছে নাফিড আছে নাবাৰ্ড আছে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যন আছে যি আমাক সহায় কৰে এইখিনি ক্ষেত্ৰত হয় তেন্তে এতিয়া আমাৰ ভইচ 24/7ৰ যিসকল দৰ্শক তেওঁলোকে নিশ্চয় জানিবলৈ বিচাৰিব যিটো ইমান ডাঙৰ এটা অৰ্গেনাইজেশ্যন আপোনালোকৰ গতিকে এই অৰ্গেনাইজেশ্যনটোৰ লগত কিমান মানুহ জড়িত হৈ আছে আপোনালোকে ক'ত ক'ত কাম কৰিছে আৰু কেনেকুৱা ধৰণৰ কাম কৰি আছে বৰ্তমান বিশেষকৈ আমি এতিয়া মেইনলি আমাৰ মেইন ফ'কাছ হৈছে আমি লাইভলিহুডৰ ওপৰত কাম কৰি আছোঁ যাতে আমাৰ যিটো SDG গ'লৰ মতে আমি কাম কৰি আছোঁ ন' পভাৰ্টি যাতে ইণ্ডাষ্ট্ৰিয়েলাইজ হ'ব লাগে বা ধৰক ক্লাইমেট চেঞ্জৰ ওপৰত বিভিন্ন ধৰণৰ আমি এতিয়া বহুতকেইটা মানে এংগল লৈ পেলাই আমি কাম কৰি আছোঁ আমাৰ মেইন উদ্দেশ্য হ'ল যে মানুহখিনি লাইভলিহুড পাব লাগে তো আমাৰ মেইন কনচাৰ্ণ মেইনলি আমি কাম কৰি আছোঁ নৰ্থ ইষ্টৰ ধৰক অসমত কৰি আছোঁ মিজোৰাম মণিপুৰ ত্ৰিপুৰা বেলেগ ষ্টেটত কৰি আছোঁ ধৰক অসমত আমি শিলচৰ বেল্টত আমি প্ৰায় আমাৰ 10-15 হাজাৰ মানুহে তাত কাম কৰি আছে এফালে আপাৰ আছামত আছে শিৱসাগৰত আছে চৰাইদেউত আছে তিনিচুকীয়া ডিব্ৰুগড়ত আছে ধুবুৰী আছে আপোনাৰ বেলেগ লখিমপুৰ ধেমাজি আছে ইভেন আমাৰ মিজোৰামত কাম চলি আছে মিজোৰামত আমি 4টা প্ৰজেক্ট চলাই আছোঁ লগতে আমি এটা বানানা প্ৰচেছিং বানানা ফাইবাৰ ইণ্ডাষ্ট্ৰী আমি গঠন কৰিবলৈ লৈছোঁ তো বেলেগ ধৰণে আমি প্ৰজেক্ট চলাই আছোঁ যিহেতু আপুনি বানানা ফাইবাৰ ইণ্ডাষ্ট্ৰীৰ কথা ক'লে একেবাৰে নতুন এক ধাৰণা যেন লাগিছে গতিকে সেই বিষয়ে নিশ্চয় আমাৰ দৰ্শকসকলেও জানিবলৈ বিচাৰিব একচুৱেলি এইটো প্ৰজেক্ট আমি থ্ৰু নেক্টাৰ মই আপোনাক অলৰেডি ক'লোঁ নেক্টাৰ লগত আমি এটা টাইপ কৰি পেলাই এই প্ৰজেক্টটো কৰিছোঁ সেইটোৰ পৰা আমি ধৰক
আমি মেইন উদ্দেশ্যটো হ'ল কি আজিকালি নেচাৰেল ফাইবাৰটো মানুহে বেছি ইউজ কৰে ঠিক আছে তো মেইনলি হ'ল বানানাটো এনেকুৱা এটা গছ হয় যিটো গছৰ পৰা আপুনি 100% ইউটিলাইজ কৰিব পাৰে পাতৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণে কমপ্লিট 100% তাক ইউটিলাইজ কৰিব পাৰে যিটো ধৰক আমি কৰা হোৱা নাই আমি প্ৰথম মিজোৰামত এই প্ৰজেক্টটো লৈছোঁ তেওঁলোকৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ চায়েন্স এণ্ড টেকনলজিৰ লগত আমি টাই আপ কৰিছোঁ কৰি তাত কি কৰিম আমি বানানাৰ যিটো বানানাৰ পৰা বানানা ফাইবাৰ হ'ব বানানাটো এক্সট্ৰেকশ্যন কৰিম বানানা ফাইবাৰ হ'ব বানানাটোৰ আপোনাৰ এটা বানানা পাউডাৰ বনাম আৰু বানানাৰ আপোনাৰ বানানা লেডাৰটো খুব এটা মানে ইন কামিং ডেজত বহুত পটেঞ্চিয়েল হ'বলৈ গৈ আছে কিয়তো বহুত কাণ্ট্ৰিবিলাকত কি কৰিছে এতিয়া জীৱ জন্তু বা সেই লেডাৰখিনি লাহে লাহে বন্ধ কৰিবলৈ গৈছে তো সেইটো কাৰণে কি কৰিছোঁ আমি বানানা লেডাৰৰ ওপৰত বেছি কনচেনট্ৰেট কৰিছোঁ হয় একেবাৰে নতুন এক আচলতে যি পদক্ষেপ আপোনালোকৰ আৰু তাৰ বাহিৰেও আৰু কেনেকুৱা ধৰণৰ প্ৰজেক্ট আছে আমি ধৰক এতিয়া আমি বি কিপিঙৰ কাম কৰি আছোঁ আমাৰ আণ্ডাৰত প্ৰায় ধৰক এৰাউণ্ড 600 বি বক্স আছে আমি বিভিন্ন ধৰণৰ অসমত আমি অসমত কৰি আছোঁ ধৰক তেজপুৰত কৰি আছোঁ আপোনাৰ এইফালে লখিমপুৰত কৰি আছোঁ এইফালে আমাৰ মিজোৰামত চলি আছে গতিকে আমাৰ এটা বি কিপিং ইণ্ডাষ্ট্ৰিও আমাৰ লগত জড়িত হৈ আছে আমাৰ 600-700 আমাৰ বি বক্স আছে যিটো আপোনালোকে পিয়'ৰ বি হানি খাবলৈ পাব আমাৰ লগত থাকিলে যিহেতু ইতিমধ্যে মই দৰ্শকসকলক জনাইছোঁ যে আপুনি যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে অতি কম বয়সতে আপুনি এপ্ৰিন্সৰ যোগেদি অসমতেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতত এক অগ্ৰণী আসন দখল কৰিবলৈ সক্ষম হৈছে গতিকে নিশ্চয় আপোনাৰ দ্বাৰা যুৱ প্ৰজন্ম যথেষ্ট উৎসাহিত হৈছে গতিকে আপোনালোকৰ সৈতে যদি যুৱ প্ৰজন্মই যোগাযোগ কৰিব খোজে বা আপোনালোকৰ পৰা যদি তেনেধৰণৰ কিছু যদি কথা জানিবলৈ বিচাৰে তেন্তে কেনেধৰণে তেওঁলোকে যোগাযোগ কৰিব পাৰিব এইটো মানে ভাল কথা এটা কৈছে মানে আমাৰ মেইন এতিয়া যিহেতু কামিং ডেজত এটা আহিছে ছ'চিয়েল এণ্টাৰপ্ৰিনাৰ মই সেইটো 2010ৰ পৰাই মই ছ'চিয়েল এণ্টাৰপ্ৰিনাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰি আছিলোঁ তথাপি মই এতিয়াও হোৱাগৈ নাই তথাপি মোৰো বহুত দূৰ বাকী আছে তথাপি 1% ট্ৰাই কৰিছোঁ মই এইটোৱে ক'ব বিচাৰোঁ যে যুৱ প্ৰজন্মই এই ছ'চিয়েল এণ্টাৰপ্ৰিনাৰটো এজ এ এইম হিচাপে ল'ব পাৰে কাৰণ সেইটো এটা বহুত এটা পটেঞ্চিয়েল থকা এটা আহিছে ইভেন এনেকুৱা এটা হৈছে যে আগতে চাওক ষ্টক এক্সচেঞ্জ এতিয়া চবে বম্বে BSC আৰু NSEৰ কথা কয় তো আজিকালি এজ এ NGO আপুনি এজ এ ছ'চিয়েল ষ্টক এক্সচেঞ্জ হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা হৈ গৈছে মানে আপুনি এজ এ NGO এজ এ SS মানে ছ'চিয়েল ষ্টক এক্সচেঞ্জত আপুনি নিজৰ নাম কৰিব পাৰে গতিকে মই এইটোৱে কৈছোঁ যে ইটছ এ মানে ট্ৰিমেণ্ডাছ অপৰচুনিটি ফৰ দ্য ইউথ অফ আছাম এণ্ড নৰ্থ ইষ্ট আৰু এটা কথা আমাৰ নৰ্থ ইষ্টত ইমানখিনি এটা পটেঞ্চিয়েল আছে ধৰক এগ্ৰিকালচাৰেই হওক বিভিন্ন দিশত এটা পটেঞ্চিয়েল আছে ইণ্ডাষ্ট্ৰি মই ডাঙৰ ইণ্ডাষ্ট্ৰিৰ কথা কোৱা নাই মিনি মাইক্ৰ' ইণ্ডাষ্ট্ৰিৰ কথা কৈছোঁ তাৰ কাৰণে আমি যেনেকুৱা ধৰণৰ তেওঁলোকক সুবিধা কৰিব লাগে যিখিনি টেকন'লজি লাগে কমপ্লিট আমি তেওঁলোকক দিবলৈ ৰেডি আছোঁ আৰু তেওঁলোকে আমাৰ লগত কথা পাতক আমি কি কৰি আছোঁ জানিবলৈ চেষ্টা কৰক আৰু মোৰ ইয়াত গুৱাহাটীত এটা টীম আছে বা বিভিন্ন ধৰণৰ আমাৰ অসম বা নৰ্থ ইষ্টত আমাৰ বিভিন্ন ধৰণৰ অফিচ আছে আমাৰ নৰ্থ ইষ্টৰ মেইন অফিচ গুৱাহাটীত আছে তেওঁলোকে ডাইৰেক্টলি ইয়াত আহিব পাৰে আৰু কোনোবাই যদি আমাৰ লগত ইণ্টাৰ্ণশ্বিপ কৰিব বিচাৰে বোলে 2 মাহৰ আমাৰ লগত কাম কৰিব বিচাৰে কিয়নো আমাৰ নৰ্থ ইষ্টত মই অলৰেডি গম পাইছে যে 50টাৰ ওপৰত ফাৰ্মাৰ প্ৰডিউচাৰ্ছ কোম্পানী আছে তো তেওঁলোকে তাত থাকিও আমি কিখিনি কাম কৰিছোঁ তেওঁলোকে অলৰেডি মানে তেওঁলোকে সেইখিনি কাম কৰিব পাৰিব আৰু যিহেতু বৰ্তমান সময়ত আপুনি চৰকাৰী চাকৰি এটাৰ আশা নকৰি এটা বেচৰকাৰী সংস্থাৰ যোগেদি আপুনি প্ৰতিষ্ঠা লাভ কৰিছে সেই ক্ষেত্ৰত আপুনি যুৱ প্ৰজন্মক কি ক'বলৈ বিচাৰিব চাওক এইটো সম্পূৰ্ণ নিজৰ কথা এতিয়া মই যেতিয়া প্ৰথম কৰিছিলোঁ মোৰো বহুত চেলেঞ্জ আছিলে মানুহে বুজি পোৱা নাছিলে বহুতে এতিয়াও ভাবে NGO মানে ফ্ৰড নেকি কিন্তু একচুৱেলি সেইটো নহয় আপুনি যদি ভালকৈ কাম কৰে আপোনাৰ সৎ নিষ্ঠা কাৰণ মই সেইটো 14 বছৰৰ পৰা মই যিটো কৰি আছোঁ 14 ইয়াৰ্ছ কাৰণ মই যিটো জাৰ্ণি মই 14 বছৰৰ পৰা মই কণ্টিনিউৱাছলি একেটাতে কাম কৰি আছোঁ গতিকে মেইন কথাটো হ'ল কি আপুনি সততাত থাকিব লাগিব ধৈৰ্য লাগিব মানুহক আপোনাৰ নিজৰ টীম চলাব পৰা আপোনাৰ এটা সামৰ্থ্য লাগিব ডেফিনেটলি ছাকচেছ হ'ব আৰু চৰকাৰী চাকৰিটো এনেকুৱা চবৰে নিজৰ নিজৰ কথা কোনোবাই ভাবে মই মোক এটা 100% ছিকিউৰিটি লাগে তেতিয়া মই যাব বিচাৰোঁ কিন্তু মই কোনো বেয়া বুলি নকওঁ কোনো ভাল বুলিও নকওঁ কিন্তু কথাটো এনেকুৱা হৈছে যে এইটোৰ মজাটো বেলেগ আজি মই ছ'চিয়েল এণ্টাৰপ্ৰিনাৰ হিচাপে মোৰ লগত 10,000 20,000 মানুহ আছে যেতিয়া মোৰ লাগে পইচাতকৈ মই সেইটো বেছি কাউণ্ট কৰোঁ যে এটা মই সংস্থাপন দি থকাৰ কাৰণে মোৰ নিজৰ এটা মনৰ পৰা এটা সুখ এটা আহে
কাৰণ নৱপ্ৰজন্মই এইটো ছ'চিয়েল এণ্টাৰপ্ৰিনাৰটো এইটো এতিয়াৰ কনচেপ্ট নহয়, বহুত আগৰ পৰাই চলি আছে, কিন্তু এতিয়া এইটো বুমিং হৈছে। গতিকে মই এইটোৱে কওঁ যে নৱপ্ৰজন্মই ছ'চিয়েল এণ্টাৰপ্ৰিনাৰটো এটা অবজেক্ট তেওঁলোকৰ এইম হিচাপে ল'ব পাৰে আৰু তেওঁলোকে ইয়াৰ পৰা ধুনীয়া এটা ইনকম মানে এটা জেনেৰেশ্যন কৰি লগতে তেওঁৰ লগতে আৰু 10জন মানুহক তেওঁলোকে সংস্থাপন দিব পাৰিব। হয়, আচলতে নিশ্চয় ভইচ 24/7 দৰ্শকসকলো ইতিমধ্যে গম পাইছে আৰু এপ্ৰিন্সৰ বিষয়ে বহু কথাই জানিব পাৰিছে। গতিকে আপোনাকো আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ, যিহেতু আপুনি ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজৰ পৰা আমাক ইমানখিনি সময় দিলে। আৰু নিশ্চয় নৱপ্ৰজন্ময়ো এই ক্ষেত্ৰত কিবা কৰোঁ বুলি ভাবিলে তেওঁলোকে আগবাঢ়িব পাৰিব। নৱপ্ৰজন্ম মই এটা কথাই ক'ব বিচাৰিছোঁ যে ধৰক আমাৰ নৰ্থ ইষ্টত এটা এম্পল অপৰচুনিটি আছে ইন দ্য এগ্ৰিকালচাৰ ছেক্টৰ আৰু আমি MSME ছেক্টৰত আমি বিভিন্ন ধৰণৰ কাম কৰিব পৰা অৱস্থাত আছোঁ। গতিকে আমি নৱপ্ৰজন্মৰ মোৰ এটাই ছাজেশ্যন যে তেওঁলোকে আমাৰ অফিচলৈ আহক বা বিভিন্ন ধৰণৰ আমাৰ যিখিনি FPC আছে নৰ্থ ইষ্টত আমাৰ 50টাতকৈ ওপৰত FPC আছে, তেওঁলোকে সেই জেগাখিনি ভিজিটো কৰিব পাৰে। আমি কেনেধৰণে কাম কৰি আছোঁ, আমি কেনেকৈ ফাৰ্মাৰ লগত কাম কৰি আছোঁ, যে আৰু ধৰক আমি বিভিন্ন ধৰণৰ সৰু সৰু কিছুমান ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰিছোঁ জেগাই জেগাই। ধৰক আমি হালধি প্ৰচেছিং ইউনিট কৰিছোঁ, ড্ৰেগন ফ্ৰুট প্ৰচেছিং ইউনিট কৰিছোঁ, ঠিক আছে, এভাগাৰ্ডো কৰিছোঁ, বেলেগ বেলেগ ধৰণৰ পাইনএপল কেনিং কৰিছোঁ, মাষ্টাৰ অইল প্ৰচেছিং প্লান কৰিছোঁ। গতিকে তেওঁলোকৰ যিমানখিনি আজি নতুন প্ৰজন্মই জানিব বিচাৰে যে মই এটা ইণ্ডাষ্ট্ৰি কেনেকৈ গঠন কৰিম, কি কৰিম, তাৰ কাৰণে কি কি বস্তু লাগিব, কমপ্লিট ছাজেশ্যনখিনি আমাৰ পৰা তেওঁলোকে পাব পাৰিব আৰু প্ৰেক্টিকেলি তেওঁলোকে আমাৰ লগত থাকি কাম কৰিব পাৰিব। হয়, আন্তৰিক ধন্যবাদ জনাইছোঁ। আপুনি খুব সুন্দৰকৈ গোটেই কথাখিনি জনাই দিছে আৰু যিহেতু ইতিমধ্যে আমাৰ দৰ্শকসকলেও গম পাইছে যে এপ্ৰিন্সে কেনেধৰণেৰে কাম কৰি গৈছে আৰু কেনেধৰণেৰে যুৱ প্ৰজন্মৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্টখিনি সহায় আগবঢ়াইছে। গতিকে আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনাৰ ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজৰ পৰা আপুনি আমাক সময় দিয়াৰ বাবে। আৰু নিশ্চয় যিসকলে এই ক্ষেত্ৰত প্ৰশিক্ষণ ল'বলৈ বিচাৰে বা এনেধৰণেৰে আগবাঢ়ি যাবলৈ বিচাৰে তেওঁলোকে এপ্ৰিন্সৰ সৈতে যোগাযোগ কৰিব পাৰিব। গতিকে পুনৰবাৰ প্ৰতিগৰাকী দৰ্শককে ধন্যবাদ জনাই আজিৰ ইয়াতে বিদায় লৈছোঁ। আমি পুনৰ লগ পাম আন এক প্ৰতিবেদন লৈ। ধন্যবাদ।